Hello everyone, তো স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক। সো আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মানে মই এটা ৰাসৰ মানে ৰাতি কেনেকুৱা পৰিৱেশ মানে আমাৰ নলবাৰীত সেইটো দেখুৱাম। আৰু মানে আমাৰ আজি নলবাৰীত মানে হেমা মালিনী আহিব, তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আজি মানে তামাম মানুহ হ'ব মানে আজি, তো মানে হেমা মালিনী আহিবতো, তো সকলোকে মই দেখাবলৈ চেষ্টা কৰিম। আৰু মানুহটো মানে কেনেকুৱা হ'ব মানে ক'ব পৰা নাই, আৰু মানে তামাম মানুহ হ'ব মানে। তো তাকেলৈকে যাই থাকোঁ না কি? তো বলক মোৰ লগত আপোনালোকো। আমি এতিয়া ই ৰিক্সাত যাই আছোঁ, তো চাই থাকক। বেছি দূৰ নাই আৰু পামেই আৰু, তো বলক যাই থাকোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. জিলা কিনু কিন্নর আশ্রম দেবগণে প্রকাশিলে যেন স্বর্গ জিলা কিনু কিন্নর আশ্রম কতজনে পুণ্য সাধিক করিলা অন্য হইল নলবরিয়া দেশর জনগণ জিলা কিনু কিন্নর আশ্রম হৰি মন্দিৰ আমাৰ। চ' দেখছিনে মানুহ কিমান হৈছে। বলক ভিতৰলৈকে যাই থাকোঁ নেকি? বলক। জিলা কিনু কিন্নর আশ্রম দেবগণে প্রকাশিলে যেন স্বর্গ জিলা কিনু কিন্নর আশ্রম কতজনে পুণ্য সাধিক করিলা অন্য হইল নলবরিয়া দেশর জনগণ জিলা কিনু কিন্নর আশ্রম ক্যামেরাটা রিডিং করতে দিছে একটা হাই জিলা কিনু কিন্নর আশ্রম দেবগণে প্রকাশিলে যেন স্বর্গ জিলা কিনু কিন্নর আশ্রম কতজনে পুণ্য সাধিক করিলা অন্য হইল নলবরিয়া দেশর জনগণ জিলা কিনু কিন্নর আশ্রম
भगवान की भक्ति के बारे में, रास के बारे में लोगों को जागरूक करके वो सब यहाँ पर रचाया जाता है। उनका नाम है श्रीमन संस्कार देवा, जो हम चैतन्य महाप्रभु को जानते हैं बंगाल के, वैसे ही उन्होंने यहाँ संस्कार देवा यहाँ पर आकर भगवान श्री कृष्ण के बारे में बताकर रास